আমাৰ অসমত কেতিয়াবা অসম চৰকাৰে পঢ়ি থকা ছাত্ৰ ছাত্ৰীক ব্যৱসায় কৰিবলৈ কেতিয়াবা পইচা দিছেনে? বহুতে ক'ব ব্যৱসায় কিয় কৰিব লাগে, চাকৰি কৰিব লাগে। কাৰণ আমি চাকৰিমুখী মানুহ যে আমি ব্যৱসায় কি বস্তু বুজি নাপাওঁ। দিল্লী যেতিয়া চৰকাৰ আছিলে আম আদমি পাৰ্টি, আপোনালোকে সকলোৱে জানে যে এটা সময়ত আম আদমি পাৰ্টিৰ চৰকাৰ আছিলে। সেই সময়ত এডুকেশ্যন মিনিষ্টাৰ আছিলে মনোজ চিচোদিয়া। মোৰ হিচাপত তেখেতে ৱৰ্ল্ডৰ বেষ্ট নহ'লেও আমাৰ ইণ্ডিয়াৰ বেষ্ট এডুকেশ্যন মিনিষ্টাৰ মোৰ হিচাপত। এটা স্কিম আছিলে বিজনেছ ব্লাষ্টাৰ বুলি। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত পঢ়ি থকা ষ্টুডেণ্টক তেখেতলোকে চৰকাৰী পইচা দিছিলে এটা চিট ফাণ্ড। আপোনালোকে ইউটিউব কৰি চাব, বিজনেছ ব্লাষ্টাৰ বুলি ইউটিউবত মাৰি দিব, গোটেই ছেশ্যনবিলাক আহি যাব। মনীষ চিচোদিয়াই পইচা দিছিলে ষ্টুডেণ্টবিলাকক যাতে তেখেতলোকে জব লোৱা নহয়, জব দিব পৰা কিবা এটা কৰিব পাৰে। দেশখন তেতিয়াই আগবাঢ়ি যাব যেতিয়া আমি জব দিব পৰা অৱস্থালৈ যাম, গম পাইছেনে? আৰু সেইটো কৰিছিলে মনীষ চিচোদিয়াই, পইচা দিছিলে, বিজনেছটো গ্ৰ' কৰিছিলে। তেতিয়া নেক্সট আকৌ পইচা দিছিলে। যিটো বিজনেছৰ আইডিয়া দম আছিলে তেখেতলোকক একেলগ কৰি পেলাই পইচা সৰহকৈ দিছিলে। কিন্তু আমাৰ ইয়াত কি কৰে, পইচা 500-1000 টকা নিযুত মইনা আঁচনি দিয়ে আৰু আমি বাহ কৰি থাকোঁ। আৰে শিকিবৰ সময় হ'ল, ধন্যবাদ।